মোৰ সৰুমণি হয় বিজুলী নাথ অফিচত আহিছিল অফিচৰ পৰা ঘৰত যোৱা অৱস্থাতে সমজিতে বাছ এটাৰ মানে কি কয় ভাড়া ৰুমত সোমাই কাটি মাৰিছে এতিয়া আমাৰ এটা দাবী সমজিত নাথক এই প্ৰশাসনে ফাঁচি দিব লাগে এইটো মোৰ দাবী সমাজৰ বৈদ্যমানী মল্লিকা ছাৰ মোৰ বনি SBI আণ্ডাৰত চাকৰি কৰে মানে কি কয় সৰুমণি বিজুলী নাথ SBI আণ্ডাৰত মানে বৈদ্যমানী এতিয়া কি ব্ৰাঞ্চ হৈছে ব্ৰাঞ্চ অফিচত সি কাম কৰে অফিচৰ পৰা ঘৰত যোৱা অৱস্থাতে সমজিতে এটাৰ কি কয় ভাড়া ৰুমত সোমাই কাটি মাৰিছে এই সমজিনাথে এতিয়া মোৰ প্ৰশাসন ছাৰ আৰু মোৰ SP ছাৰক মোৰ এটাই অনুৰোধ সমজিতক ফাঁচি দিব লাগে নাপাওঁ চমৰ এতিয়া হস্পিটেল গৈছে চমৰে কাটিছে সেইটো মই গম নাপাওঁ আজি সন্ধিয়া 5:30 মান বজাত বৈতামাৰী আউটপোষ্ট এৰিয়াৰ পৰা খবৰ আহিছিলে যে এই তেওঁলোকৰ ইয়াতে আমি য'ত ঠাই আছোঁ ইয়াতে এটা কাজিয়া হৈ মানে মাৰ্ডাৰ হৈছে বুলি খবৰ পাইছোঁ তো আমাৰ পুলিচ টিম আহি দেখি মাইকীগৰাকী বিজুলী নাথ বুলি হয় তেখেতক হাজবেণ্ডে মাৰিছে বুলি সন্দেহ কৰিছে তেখেতে মৃতদেহটো ইয়াত পৰিছে আৰু হাজবেণ্ডো জখম হৈছে হাজবেণ্ডক হস্পিটেলত লৈ যোৱা হয় এতিয়া আমি ফৰেনচিক টিমক মাতিছোঁ লগতে মেজিষ্ট্ৰেট আহিছে পুলিচ টিম আহি প্ৰিলিমিনাৰী এনকুৱাৰীখিনি কৰা